Next candidate. Oh my god, sales are going down. I really need a candidate who can bring the sales up. Next candidate. নমস্কাৰ ছাৰ Namaste. Please have your seat. ধন্যবাদ ছাৰ Okay, tell me something about yourself. ছাৰ মোৰ নাম ৰমেন তামুলী শিক্ষাগত অৰ্হতাত মই BA কমপ্লিট কৰিলোঁ আৰু কম্পিউটাৰত PGDCও কৰিলোঁ Mr. Raman, this is an interview. Can't you speak in English? ইণ্টাৰভিউৰ লগত ইংৰাজী জনা কি সম্বন্ধ আছে ছাৰ মই বুজি নাপালোঁ If you can't speak in English, how can I judge your talent? It's very simple. No English, no job. ছাৰ আপোনাক প্ৰশ্ন এটা সুধিব পাৰিমনে Yes, go ahead. ছাৰ আপুনি অসমতে জন্ম লৈছিল নে ফৰেনত I'm a pure Assamese. I was born here, I studied here, and I work here in my own motherland. তেতিয়াহ'লে অসমীয়া ভাষাত প্ৰশ্ন সুধিবলৈ বা অসমীয়া ভাষাত উত্তৰ জানিবলৈ আপোনাৰ কি অসুবিধা হৈছে I don't have any problem. তেতিয়াহ'লে আপুনি কিয় ক'লে নো ইংলিছ নো জব Because English is an important language. একজেক্টলি লেংগুৱেজ মানে ভাষা অসমীয়া যেনেকুৱা এটা ভাষা ইংৰাজী তেনেকুৱা এটা ভাষাহে ইংৰাজী মাথো এটা ভাষা আধুনিকতাৰ প্ৰমাণপত্ৰ নহয় আপুনি মোৰ টেলেণ্ট জাজ কৰাৰ কথা কৈছে নহয় সমস্যাটো আপোনাৰ লগতে আছে মই যেতিয়া ইয়াত ইণ্টাৰভিউ দিব আহিছিলোঁ বাহিৰত এটা চাৰ্ট দেখা পাইছিলোঁ সেই চাৰ্টখনত এটা গ্ৰাফ আছে গ্ৰাফটোত এইটো লেখা আছে কি আপোনালোকৰ যোনটো ইঞ্চুৰেঞ্চ পলিচি আছে ইঞ্চুৰেঞ্চ পলিচিবিলাকৰ চেলটো কমি গৈ আছে আপোনাক লগ পাই মই গম পালোঁ চেল কি কাৰণে কমিছে Can you explain it to me? হয় ছাৰ সমস্যাটো আপুনিয়ে হয় কাৰণ অসমত যদি আপুনি বিজনেছ কৰিব আহিছে বা অসমত যদি কিবা এটা কাম কৰিম বুলি ভাবিছে আপুনি অসমীয়া মানুহৰ আগত ইংৰাজী জাৰি একো লাভ নাই নহয় আপোনালোকে ইংৰাজী ভাষাত ইমান বেছি প্ৰাধান্যতা দিছে কি যোনবিলাক ইঞ্চুৰেঞ্চ এডভাইজাৰ থাকে সেই এডভাইজাৰবিলাকে কাষ্টমাৰৰ ওচৰত যোৱাৰ সময়ত ইংৰাজীতে বুজায় আৰু ইংৰাজীতে কথাবিলাক কয় আমাৰ অসমীয়া ৰাইজে ইমান বেছি ইংৰাজীত কথা ক'লে ভাল নাপায় মই ইংৰাজীটো বেয়া বুলি কোৱা নাই কিন্তু এজন সাধাৰণ মানুহে নিজৰ যোনটো ভাষাত কথা কৈ ভাল পায় নিজৰ যোনটো ভাষাত কমফৰ্টেবল হয় সেই মানুহজনে সেইটো ভাষাত বুজালে বেছি ভাল পায় সেইটো কাৰণে আপোনাৰ চেলবিলাক ডাউন হৈ গৈছে যিহেতু আপুনি ইংৰাজীক বেছি প্ৰাধান্যতা দিছে আৰু এটা কথা প্ৰত্যেক 60 কিলোমিটাৰ আপুনি অতিক্ৰম কৰিলে ভাষা যোনটো আছে ভাষাটো সলনি হৈ যায় সেইটো কাৰণে আমাৰ অসমতে বহুত বেলেগ বেলেগ ধৰণৰ অসমীয়া ভাষাটোৱে বেলেগ বেলেগ ৰূপ লৈছে যেনেকৈ লোৱাৰ আসামত আপোনাৰ কথিত হয় আৰু আপাৰ আসামত লিখিত ভাষা কোৱা হয় আৰু এই সালসলনিটো অকল অসমীয়া ভাষাৰ লগত নহয় ইংৰাজী ভাষাৰ লগতো হৈছে যেনেকৈ লুংগি আৰু পায়জামা এইকেইটা ভাৰতীয় শব্দ হয় যোনটো ইংৰাজী ডিক্সনাৰীত আপুনি বিচাৰি পাই যাব আৰু এটা কথা ছাৰ আমাৰ অসমীয়া ভাষাটো বহুত ধনী ভাষা হয় কাৰণ সূৰ্যক আমি দীপ বুলি কওঁ জ্যোতি বুলি কওঁ দিবাকৰ বুলি কওঁ দীপজ্যোতি বুলি কওঁ জ্যোতি বুলি কওঁ আৰু বেলি বুলি কওঁ কিন্তু ইংৰাজীত অকল ছান বুলিহে কওঁ গতিকে নিজৰ মাতৃভাষাক অৱহেলনা কৰি নিজৰ মাতৃভূমিত আপুনি কেতিয়াও বিজনেছ কৰিব নোৱাৰে সেই বস্তুটো আপুনি আপোনাৰ যোনটো মগজ আৰু মস্তিষ্ক আছে সেই মস্তিষ্কত ভালকৈ ভৰাই ল'লে আপোনাৰ বহুত উন্নতি হ'ব আৰু এটা কথা ইয়াত যেতিয়া ইণ্টাৰভিউ দিম বুলি আহিছিলোঁ আহি থকা সময়ত গেটত এখন বৰ্ড দেখা পাইছিলোঁ বৰ্ডখনত লেখা আছিল ডগছ এণ্ড ইঞ্চুৰেঞ্চ এজেণ্টছ নট এলাউড গতিকে আপোনাৰ চাকৰি মোক নালাগে আপোনাৰ চাকৰি নমস্কাৰ দিলোঁ আজিলৈ আহিলোঁ ছাৰ নমস্কাৰ আপোনাৰ দিনটো যেন শুভ হওক